নেওচি মানুহে গণতন্ত্ৰ উৎসৱত অংশগ্ৰহণ কৰাৰ কাৰণে আহিছে আৰু যাৰ কাৰণে মই ৰাইজক ধন্যবাদ জনাইছোঁ আৰু যিসকলে আহিব পৰা নাই মই যেনেকৈ আমি যেনেকৈ সপৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব যেতিয়াই সুবিধা হয় বৰষুণ যদি দিনভৰো আহি থাকে ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ এইটো মিলি আহিছে মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলিব কিন্তু 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত ওপৰত যুঁজটো মানে হ'ব যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা দ্বিতীয় পজিশ্যন থাকিব কিন্তু কম্পিটিশ্যন নহয় কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয় গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব কোকৰাঝাৰত 2.5 লাখ পূৰ্বতে আছিল 2 লাখ এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু ভোট বহুত বাঢ়িব কিন্তু ধুবুৰীটো আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই